আমাৰ জীৱনটো মই কৈছোঁ যে এটা সহবাস তো ইয়াত আমাৰ যিখন ফুড ফৰেষ্ট বা খাদ্যৰ অৰণ্য বনাইছোঁ তাত তোমালোকে যেতিয়া আহা দেখিবা যে প্ৰথমতে বহুত খালি খাদ্যৰ অৰণ্য বুলি এইটো ভুল নুবুজিবা যে খালি আমি ইয়াত খাদ্যহে উৎপাদন কৰোঁ। ইয়াত কিছুমান এনেকুৱা গছো আছে যিবিলাকে আমাক খাদ্য নিদিয়ে কিন্তু বহুত সহায় কৰি থাকে। গছবিলাকটোতো আমি সকলোৱে জানো একে জেগাতে থিয় হৈ থাকি পেলাই মানৱ জাতিক বা গোটেই যিমান পৃথিৱীখনৰ সন্তুলনটো বজাই ৰাখে, সদায় দিয়ে থাকে। আৰু আমিও দিওঁ গছক, আমি কাৰ্বন দিওঁ, গছে আমাক অক্সিজেন দিয়ে। তো সেইকাৰণে এই খাদ্যৰ অৰণ্যখন খালি খাদ্যৰ কাৰণে নহয়, সেই অক্সিজেনটোৰ কাৰণেও। আৰু সেই কাৰ্বনটো যিটো কাৰ্বন গছ কাটি পেলাই যেতিয়া আমি মহানগৰী বনাওঁ তেতিয়া কি হয়, গছে বহুত কাৰ্বন লৈ বুলি যে কৈছোঁ, জনসংখ্যা বাঢ়ি গৈ আছে, কাৰ্বন আমি বেছি এৰি আছোঁ বায়ুত। আৰু লগতে কি হৈছে, গছ কাটি আছোঁ, গছবিলাকে কাৰ্বন লয় বুলি আমি কৈ আহিছোঁ। বাঁহে চবতকৈ বেছি কাৰ্বন লয়, চেগুন গছে চবতকৈ বেছি কাৰ্বন লয়। তেনেকুৱা গছবিলাক যেতিয়া নাইকিয়া হৈ যায় তেতিয়া কি হয়, সেই মহানগৰীবিলাকত কাৰ্বনবিলাক বায়ুতে থাকি যায়। আৰু বায়ুত যেতিয়া থাকি যায় সেইখিনি ট্ৰেপ নহয়, আৰু সি যেতিয়া বায়ুত থাকে আমাৰ গোটেই বায়ুটো বা গোটেই পৰিৱেশটো খুব বেছি গৰম কৰি দিয়ে। সেইকাৰণে বছৰে বছৰে আমাৰ টেম্পাৰেচাৰটো বাঢ়ি গৈ আছে, গৰম বাঢ়ি গৈ আছে। এইবাৰতো আমি আৰম্ভণিতে 37 ডিগ্ৰী 38 ডিগ্ৰী চেণ্টিগ্ৰেড আমি টেম্পাৰেচাৰ পাইছোঁ। এতিয়া উত্তৰ পূৰ্বাঞ্চল বা অসমত খালি আমি টেম্পাৰেচাৰ বাঢ়ি যোৱাটোৱে আমাৰ এটা চিন্তনীয় বিষয় নহয়। আমাৰ আৰু চিন্তা কৰিবলগীয়া এইটো কাৰণে হৈছে কিয়নো আমাৰ ইয়াত হিউমিডিটি, তাৰমানে বায়ুত যিটো পানীৰ কণ্টেণ্ট, সেই হিউমিডিটিটো খুব বেছি। চ' আমাৰ ইয়াত যদি টেম্পাৰেচাৰটো 36 ডিগ্ৰী চেণ্টিগ্ৰেড হৈছে, লগতে কিন্তু আমাৰ বায়ুত যিটো হিউমিডিটি, সেই হিউমিডিটিও 70-80% হয়। তেতিয়া এই 70-80% হিউমিডিটিত যেতিয়া 36 ডিগ্ৰী চেণ্টিগ্ৰেড টেম্পাৰেচাৰ হয়, তেতিয়া আমি আজিকালি মোবাইলবিলাকত যেতিয়া তোমালোকে ৱেডাৰ ফৰকাষ্টটো চোৱা, যেনেকৈ বতৰটো আজি কেনেকুৱা হ'ব, বৰষুণ দিব নে নহ'ব, সেইখিনি আমি যেতিয়া চাওঁ তেতিয়া আমাক এটা কয় যে 36 ডিগ্ৰী চেণ্টিগ্ৰেড বাট ফিলছ লাইক 39 ডিগ্ৰী চেণ্টিগ্ৰেড। ফিলছ লাইক বুলি কয়, তাৰমানে এই গোটেই বতাহটো গধুৰ হৈ থকাৰ কাৰণে ইয়াৰ গৰমটো, সেইকাৰণে গুপগুপীয়া গৰম এটা লাগে। আজি দিল্লীত বা বেলেগ জেগাবিলাকত যদিও 36 ডিগ্ৰী চেণ্টিগ্ৰেড হৈছে, তাহাঁতৰ হিউমিডিটিটো কম থাকে, সেইকাৰণে অলপ সহ্য কৰিব। সেইকাৰণে 40-41 ডিগ্ৰী চেণ্টিগ্ৰেড হৈছে বুলিও শুনো, আৰু তাত মানুহ বাচি থাকে। কিন্তু ভাইটি ভণ্টিহঁত, মই তোমালোকক ক'ব বিচাৰিছোঁ, তোমালোকৰ এই পৃথিৱীখন য'ত তোমালোকে জন্ম লৈছা, উত্তৰ পূৰ্বাঞ্চলত, ইয়াত যদি কেনেবাকৈ 40 ডিগ্ৰী ওপৰলৈ টেম্পাৰেচাৰ যায়, তেতিয়াহ'লে আমাৰ ইয়াত কিন্তু আমি জীয়াই থাকিবলৈ দিগদাৰ হৈ যাব, কিয় আমাৰ হিউমিডিটিটো বেছি। তো 40 ডিগ্ৰী হৈ যোৱাৰ লগে লগে ফিলছ লাইক হৈ যাব 46-47 ডিগ্ৰী চেণ্টিগ্ৰেড। তো এই বস্তুটো আমি চিন্তা কৰিব লাগিব। আৰু এই যে খাদ্যৰ অৰণ্যৰ কথা কৈছোঁ মই, খাদ্যৰ অৰণ্যটো সেইটোৱে এটা ব্যৱস্থা য'ত আমি মিশ্ৰিত, তাৰমানে ওপৰত একদম আমাৰ ডাঙৰ ডাঙৰ গছবিলাক থাকে, মাতৃ গছ। এতিয়া মাদাৰ ট্ৰী বুলি কিবা এটা বুজি পোৱা নে? মাতৃ গছবিলাক হৈছে ডাঙৰ, যিবিলাক একদম জংঘলখনৰ ওপৰত থাকে, যাৰ কেনপি, যিটো মানে গোটেই গছডাল পুৰা ওপৰত আৰু একদম ৰ'দ ঘাই, পুৰা ৰ'দ পাই আছে। সেই ডাঙৰ ডাঙৰ গছবিলাক খুবেই ইম্পৰ্টেণ্ট। সেইখিনি যদি নাথাকে তেতিয়াহ'লে গোটেই পৰিৱেশৰ মেইনটেনেঞ্চটো বেয়া হৈ যায়, মাটিৰ গঠনটো বেয়া হৈ যায়। মানুহে মাটিটো হাল বাই, কোৰ বাই, সাৰ দি পেলাই নবনায়। আচল মাটিটো বনায় ডাঙৰ ডাঙৰ গছবিলাকে। কেনেকৈ বনায়? এটা চকুৰে নেদেখা, মই আগতে কৈছিলোঁ, খালি আমি দেখি থকা আমাৰ প্ৰাণীবিলাকৰ চিন্তা কৰিলে নহ'ব, আমি নেদেখা, চকুৰে নেদেখা অনুজীৱবিলাকৰো আমি চিন্তা কৰিব লাগিব। আৰু তেনেকুৱা এটা অনুজীৱ হৈছে মাইক্ৰ'ৰাইজা। তোমালোকে চাগে অৱতাৰ চিনেমাখন চাইছা, আৰু অৱতাৰ চিনেমাখনত যিখন ছেকেণ্ড পাৰ্ট, অৱতাৰৰ ছেকেণ্ড পাৰ্টখন, সেইখনত বৰ ধুনীয়াকৈ এই কাঠফুলাবিলাক ফুলি যোৱা এখন ৰাজ্য, কাঠফুলাখিনিৰ বিষয়ে এটা দেখাইছিলে। আৰু সেইটোৱে হৈছে, এই কাঠফুলাখিনি কি হয়, কাঠফুলাখিনি এটা ভেঁকুৰ, আৰু সেই ভেঁকুৰটো একচুৱেলি
মাটিৰ তলত থাকে আমি চকুৰে নেদেখোঁ, যাক মাইকোৰাইজা বুলি কোৱা হয়। আৰু এই মাইকোৰাইজা ভেঁকুৰটোৱে এই গছৰ শিপাবিলাকৰ লগত লাগি থাকে। এই ডাঙৰ ডাঙৰ গছবিলাক যে মই কৈছোঁ মাতৃ গছ, তাহাঁতৰ শিপাবিলাকত লাগি থাকে, ৰুট হেয়াৰ্ছ থাকে, চুলি থাকে শিপাৰ, সেই চুলিবিলাকত লাগি থাকে। আৰু তাহাঁতি কি কৰে, তাহাঁতি গছজোপাৰ পৰা প্ৰথম খাই গছজোপাই ফটোচিনথেচিছ কৰি যিটো খাদ্য বনায়, ষ্টাৰ্চ বনায়, তাৰ অকণমান সেই শিপা দি পেলাই ওলাই দিয়ে। আৰু এই গছজোপায়ো জানে যে এই ভেঁকুৰটোৱে সেই খাদ্যটো খায়, সেইকাৰণে গছজোপাই তাক পোহে বুলিয়ে কৈছোঁ, একেলগে থাকে একচুৱেলি। তো সেই গছজোপাই তাক সেই খাদ্যটো খুৱায়। আৰু এই খাদ্যটো দিয়াৰ কাৰণে গছজোপাক সি কি সহায় কৰে ভেঁকুৰটোৱে আমি চকুৰে নেদেখা মাটিৰ তলত এখন জালি পাতে, একদম বিৰাট ডাঙৰ জালি। আৰু সেই জালিখন এটা নেটৱৰ্ক পাতে, জালিখন পাতি ইজোপা গছৰ পৰা সিজোপা গছলৈ কানেক্ট কৰে। আৰু বহুত দূৰত যদি পানী আছে, একদম পানীৰ পাইপলাইনৰ নিচিনাকৈ পানীখিনি আনি পেলাই গছক দিয়ে। বাকী যিবিলাক মৌল গছক লাগে, খালিতো কেইটামান খাদ্যই নহয়, গছকতো বহুত খাদ্য লাগে। বাকী যিবিলাক খাদ্য দূৰৰ পৰা আনিবলগীয়া হয়, মাটিৰ তলৰ পৰা আনিবলগীয়া হয়, এই গোটেই জালিখনে আনি পেলাই গছজোপাক দিয়ে। আৰু এটা ডাঙৰ কথা ক'ম, এজোপা গছে একে জেগাত থিয় হৈ ইজোপা গছৰ লগত আদান প্ৰদান বা কমিউনিকেট কৰে, কথা পতা নিচিনা, যে ইটো সিটোৰ লগত ৰিলেশ্যনশ্বিপ থাকে। এটা ছ'চাইটি বনাই থয় তাহাঁতি গোটেই ফৰেষ্টখনৰ ভিতৰত। আৰু এই ছ'চাইটিখনৰ কমিউনিকেশ্যনটো মেইনটেইন কৰে এই জালিখনে। আৰু এই জালিখনে ইজোপা গছক খবৰো দি দিয়ে আৰু খাদ্যৰ আদান প্ৰদানো কৰে। আৰু এই জালিখনকে ইংৰাজীত উড ৱাইড ৱেব বুলি কয়। যেনেকৈ আমি এখন বতাহত জালি পাতি পেলাই, আজি মই তোমাক এই ভিডিঅ'টো বনাই পেলাই এই এখন ইণ্টাৰনেটৰ জৰিয়তে মই তোমালোকৰ লগত তোমালোকৰ আগত থিয় হৈ নাথাকাকৈও কথা পাতি আছোঁ। আমি এখন www তাৰমানে ৱৰ্ল্ড ৱাইড ৱেব, এখন ৱেব পাতিছোঁ। ৱেব মানে কি, এতিয়া মকৰাই যেনেকৈ জালিখন পাতে, তেনেকৈ আমি এখন জালি পাতিছোঁ। সেই জালিখনৰ বতাহত থকা মানুহৰ জালিখনৰ পৰা মই তোমালোকৰ লগত কথা পাতি আছোঁ। কিন্তু গছে মাটিৰ তলত আমি নেদেখা এখন জালি পাতে, যিখন জালিৰ লগত তেওঁলোকে ইটোজোপা গছ সিজোপা গছ, পানী আনা, ইটো সিটো কমিউনিকেশ্যনবিলাক একে জেগাত ৰৈ থাকিলেও কিন্তু তেওঁলোকে সেই কমিউনিকেশ্যনবিলাক কৰি আছে। আৰু তাৰ মূল আধাৰটো হৈছে এই উড ৱাইড ৱেব বুলি কোৱা জালিখন, এই মাইকোৰাইজা ভেঁকুৰটোৱে বনোৱা। আৰু মাইকোৰাইজা ভেঁকুৰটো যে সেই তোমাৰ মাটিডৰাত আছে আৰু সেই বাৰীখনত আছে, সেই জংঘলখনত আছে, সেইটো আমি কেনেকৈ গম পাম? তাৰ এটা ফ্লাৱাৰিং বা ফ্ৰুটিং বডি আছে। আৰু তাৰ ফ্লাৱাৰিং বা ফ্ৰুটিং বডি, তাৰ যিটো ফল, সেইটোৱে হ'ল কাঠফুলা। তো য'ত য'ত কাঠফুলা গজা দেখিবা, তেতিয়া গম পাবা যে মাটিৰ তলত এখন জাল আছে। আৰু এই জালখনে গোটেই গছ গছনিৰ ভাৰসাম্যটো বজাই আছে। আৰু তাহাঁতক ইটো সিটোৰ লগত কমিউনিকেট কৰাইছে, পানী আনিবলৈ সহায় কৰিছে, খাদ্য আনিবলৈ সহায় কৰিছে। ইয়াতে এটা সাধু কওঁ, কিছুমান ইনফৰমেশ্যনো শ্বেয়াৰ কৰে। কথা যেনেকৈ মই তোমালোকৰ লগত এতিয়া কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰি আছোঁ, তেনেকৈ ডাঙৰ গছবিলাকে বা হাবিখনৰ ছাইডত থকা গছবিলাকে ইজোপা গছৰ লগত কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰে। তাৰ এটা ডাঙৰ উদাহৰণ, যিটো চাইণ্টিফিকেলি প্ৰুভেন, এমাজন নামৰ যিখন অভয়াৰণ্য আছে, তাত এবাৰ কি হৈছিলে, এটা জংগলী ঘোঁৰা খুব বেছিকৈ মৰিবলৈ ধৰিছিলে। বহুত গৱেষকবিলাকে চাইছিলে কিয় মৰিছিলে। তেতিয়া এজন গৱেষকে দেখিলে তাত কোনো বাঘ নাছিলে, সিংহ নাছিলে, কিন্তু কোনো বেমাৰ হোৱা নাছিলে, এপিডেমিক নাছিলে, কিন্তু ঘোঁৰাবিলাক, জংগলী ঘোঁৰাবিলাক মৰি আছিলে। তেতিয়া এজন গৱেষকে বিচাৰি পালে যে ঠিক আছে, আমি ধৰিব পৰা নাই, কিন্তু আমি চাওঁ যে এই ঘোঁৰাবিলাকে একচুৱেলি খাইছিলে কি। একাচিয়া নামৰ এজোপা গছ আছে, যিবিলাক মানে আমাৰ আমলখি গছৰ নিচিনা পাত, কুমলীয়া পাত। তো সেই একাচিয়া গছজোপা জংঘলখনৰ মানে পেৰিফেৰি ছাইডত, বৰ্ডাৰত বহুত আছিলে। আৰু ইহঁতি বৰ্ডাৰৰ যিবিলাক গছ আছিলে, সেইবিলাক সেই ঘোঁৰাবিলাকে আহি খুব খাবলৈ আৰম্ভ কৰিছে। তাৰ কুমলীয়া পাতবিলাক টানি 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 খাই আছিলে। এতিয়া খুব বেছি খাইছিলে। আৰু ঘোঁৰাবিলাক মানে 50টা 60টা 100টা এনেকুৱাত আহে। আৰু এটা ইয়াত ইণ্টাৰেষ্টিং, সেই গৱেষকজনে দেখিলে যেতিয়া ঘোঁৰাবিলাক যেতিয়া গ্ৰুপত এগালমান 50-60টা আহে, তেতিয়া তাহাঁতি বেছিকৈ মৰে। আৰু ঘোঁৰাবিলাক যেতিয়া এটা দুটাকৈ আহে, তাহাঁতৰ মৰ্টেলিটিটো বা মৰাটো কম আছিলে। তেতিয়া তেওঁ
মগজত আহিলে যে কি খাইছে এইটো চাওঁ তেতিয়া দেখিলে একাচিয়া গছজোপা খাইছে তাৰপিছত এটা মানে সবকে গোটেই বিশ্বকে মানে আচৰিত কৰি দিব পৰা এটা তেওঁ ঘটনা যেটো উলিয়াই দিলে হেতু হৈছে যে তেওঁ দেখিলে যে এই তেওঁ নিজৰ কাম কৰা মানুহখিনিক ক'লে যে ঠিক আছে এই ঘোঁৰাগিটা যে মৰিছে তাহাঁতক পোষ্টমৰ্টেম কৰিছাচোন কিহৰ কাৰণে মৰিছে যেতিয়া তাহাঁতক পোষ্টমৰ্টেম কৰিলে তেতিয়া গম পালে যে তাত টেনিন নামৰ এটা কেমিকেল পয়জনিঙৰ কাৰণে ঘোঁৰাবিলাক মৰি আছিলে টেনিন নামৰ এটা কেমিকেল পয়জনিঙৰ কাৰণে ঘোঁৰাবিলাক মৰি আছিলে পেটত সেই জহৰটো পাইছিলে এতিয়া এই জহৰটো আহিলে ক'ৰ পৰা তেতিয়া তেওঁ আকৌ গৱেষণা কৰি দেখিলে যে যেতিয়া ঘোঁৰাবিলাক 50-60টাকে একদম গুপাই আহি পেলাই এই একাচিয়া নামৰ গছজোপা খাবলৈ আৰম্ভ কৰিছিলে এই একাচিয়া গছজোপাই নিজকে বচাবৰ কাৰণে ফাইটোকেমিকেলছ বুলি কয় গছে নিজে কিছুমান কেমিকেল প্ৰডিউস কৰিব পাৰে তো সেই টেনিন নামৰ কেমিকেলটো প্ৰডিউস কৰি পেলাই পাতবিলাকলে এৰি দিছিলে আৰু পাতবিলাকত টেনিনটো আহি পেলাই পয়জন হৈ পেলাই এই গছবিলাকে খাইছিলে আৰু এটো খুব বেছি ঘোঁৰা কেলে মৰিছিলে এই যেতিয়াই ঘোঁৰাবিলাক একদম গুপাই যেতিয়া এগালমান আহি যায় তেতিয়া এই যে মই কৈছো ৱেভটো মাইক্ৰোৰাইজাই বনোৱা যেটো উড ওয়াইড ৱেভ সেই উড ওয়াইড ৱেভটো এক্টিভেট হৈ গৈছিলে আৰু এজোপা গছে ইজোপা গছলে ভিতৰলে থকা অলপ তাহাঁতি ভিতৰলে সোমাই যেতিয়া গৈছিলে খাবলে তেতিয়া সেইখিনিক এটা ইনফৰমেশন শেয়াৰ কৰি দিছিলে যেটো প্লান্টৰ ডিফেন্স মেকানিজম বুলি কয় নিজকে সুৰক্ষিত ৰাখিবলৈ গছবিলাকৰো কিছুমান ডিফেন্স মেকানিজম যেনেকৈ মই কৈছো নেমু টেঙা গছজোপাৰ কাইট আছে হয়তো কিবা জন্তুৰ পৰা বাচিবলৈ কিবা বাচি এই তেনেকুৱা ধৰণৰ কিছুমান ডিফেন্স মেকানিজম গোলাপটো খুব ধুনীয়া খুব চিঙিব মানুহে সেইকাৰণে কিন্তু কাইট দি দিছে লগতে তো সেই এটা ডিফেন্স মেকানিজম থাকে গছবিলাকৰ তো সেই ডিফেন্স মেকানিজমটো এক্টিভেট হৈ পেলাই ইবিলাক গছক খবৰ দি দিছিলে আৰু দি দিয়াৰ লগে লগে তাহাঁতি সেই টেনিন নামৰ পয়জনটো পাতত নিজে গছজোপাই প্ৰডিউস কৰিছিলে আৰু গছজোপাই ঘোঁৰাগিটাক মাৰি আছিল ভাবাচোন কথাটো তেনেকে অজস্ৰ আমাৰ জংগলত গছ আছে সেইকাৰণে মা দেউতা কেতিয়াবা কয় এই গছজোপা জয়াল সেই জয়াল বোলা কথাটো তাত কোনো ভূত চুত নাথাকে তাত কি হয় এই যেটো অনুজীৱৰ যেটো মাইক্ৰোৰাইজাৰ যেটো উড ওয়াইড ৱেভ হেতু এক্টিভেট হয় আৰু বহুত গছৰ কিছুমান ডিফেন্স মেকানিজম আছে যদি গছজোপাই তোমাক বিচাৰ নাই হেডখত যাবলে হয়তো কেৰেককে সাউন্ড এটা কৰিছে বা হয়তো কিবা কোলা ৰস এটা তোমাৰ গাত পেলাই দিছে যেটো তোমাক খজুৱাইছে তো তেনেকে ধৰণে বা কাইট এডাল আছে বা লাজুকি বনটো সুবলে যাওঁতে সুই দিয়া লগে লগে নিজে বন্ধ হৈ গৈছে তো এই গোটেই বস্তুবিলাক গছবিলাকৰ এটা ডিফেন্স মেকানিজম আৰু গছে নিজকে বচাই ৰাখিব পাৰে আৰু ইটো হিটো লগত কথা পাতে তো এই গোটেই এই দখত কথা যিখিনি পাতিলো সেই কথাখিনি মই মূলতে এটো ক'ব বিচাৰিছো যে আমাৰ খাদ্য অৰণ্য বা অৰণ্যবিলাক এটা ব্যালেন্স সিস্টেম তাত হেতু খালি মানৱ জাতিৰ ঘৰ নহয় আমি যদি খুব স্বাৰ্থপৰ হওঁ আৰু গোটেই ভাবো যে এইখন গোটেই আমাৰে পৃথিৱী তেতিয়া হলে কিন্তু আমি ডাঙৰ মৰাত্মক ভুল কৰিম আমাৰ যেটো জেনাৰেশন বা আমাৰ ওপৰৰ জেনাৰেশন বিলাকে আমি কিছুমান ভুল কৰিলো এতিয়া আমি ৰবটটো সৃষ্টি কৰি দিলো কিন্তু মানে এটো নেভাবিলো যে মূল ল'ৰা ছোৱালী গিটাই কাইলে ৰবটৰ লগত কম্পিটিশন কৰিব লাগিব আজি আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কৰিলো বহুত কিবা কিবি ভাল হৈছে কিন্তু তাৰ লগতে এটো ভাবিব লাগিব যে আমাৰ যেটো মস্তিষ্ক যেটো ব্ৰেইনে সেই বস্তুটো বনাইছে সেই যান্ত্ৰিক যেটো যান্ত্ৰিক এটা বস্তু বনাইছে সেই যন্ত্ৰটোৰ লগত হয়তো আকৌ এই ব্ৰেইনটোৱে কম্পিটিশন কৰিব লাগিব এই ব্ৰেইনটোৱে কি কৰিছে যন্ত্ৰটো আৰু স্মাৰ্ট কৰিছে কেলে আমি দেখাব লাগে যে মই এটো বনাইছো মই ভাল কৰিছো আমি আৰু ভাল কৰি দিছো পৃথিৱীখন কিন্তু পৃথিৱীখন ভাল কৰা দায়িত্বটো ঈশ্বৰে বা প্ৰকৃতিয়ে একদম মানে ভাৰসাম্য ৰাখি পেলাই সবকে ভগাই দিছে এটা মানৱ জাতিয়ে খালি ভাবিলে নহব যে পৃথিৱীখন আমিহে বনাব পাৰিম আমিহে ৰাখিব পাৰিম আমি ৰাখিব পাৰিম যদি আমি সহবাস কৰো আমি ব্যালেন্স কে ৰাখো আমাৰ যিমানখিনি কৰণীয় সেইখিনি কৰো এতিয়া খাদ্য উৎপাদনৰ কথা পাতি আছো তো আমি থলুৱা খাদ্যবিলাক আৰামত নিজে বীজ ৰাখিব পৰা খাদ্যখিনি গজাই পেলাই খাওঁ মাটিটো ভালকে সহায় নসহায়ও আমি সিড বম কৰো এতিয়া ইয়াৰ এই যেটো মই টক দিলো তোমালোকক তাৰ পিছতে মই তোমালোকক এটা সৰু কাম দিম যেটো তোমালোকে কাইলৈ পৰা কৰিব লাগিব আৰু হয়তো কেটামান ফটো তোমালোকে IQF কো পঠাই দিবা যে এই সেমিনাৰটো আৰু তাকে কয় সিড বম হালকুৰ নামৰাকে আমি কিছুমান বম্বিং কৰিম এটাতো আমি শুনিছো ন বম ব্লাষ্ট কৰে মানুহ ঢুকায়
বম ব্লাষ্ট কৰিলে ব্লাড শেড হয় কিন্তু ব্লাড শেড নকৰা এনেকুৱা কিছুমান ব্লাষ্টিঙো আমি কৰিব পাৰোঁ যিটোৱে পৃথিৱীখন সেউজীয়া হয় এতিয়া দিৱালীত তোমালোকে পতকা ফুটাই বম ফুটাই যিমানখিনি আমি প্ৰদূষণ কৰোঁ তাৰ জেগাত যদি আমি জাষ্ট এজোপা মাতৃ গছ যে কৈছোঁ ডাঙৰ তোমালোকৰ ওচৰতে থকা ডাঙৰ গছ এজোপা ওচৰলৈ গৈ গছৰ তলৰ মাটিটো লৈ তাক পানী অলপ মিলাই অলপমান ঘৰৰ গোবৰ অকণমান লৈ তাক লদা এটা বনাই পেলাই তাতে ৰঙালাও বা কোমোৰা বা যি গছ খাদ্য মানে বিনা খাদ্য নোহোৱা গছো তাৰ গুটি যিটো পালোঁ গুটিটো যদি আমি তাত ভৰাই দিওঁ সেই বলটো বনাই এটা আমি ধুনীয়াকৈ সৰু বল বনাম মই ভিডিঅ' এটা দিছোঁ তোমালোকক ভিডিঅ'টো দেখাব কেনেকৈ বনাব লাগে সেইটো বনাই দি পেলাই যদি আমি দলিয়াই দিওঁ সেইজোপা আকৌ গছ হয় চৰাইবিলাকে ফলটো খাই গুটিটো আকৌ হাগি দিয়ে সেই তাৰ পৰাই আকৌ পনিয়ল গছজোপা হয় তো সেই একেধৰণে আমি আমাৰ হাতখন গ্ৰীণ কৰি পেলাই আমি কিছুমান চিড বল বনাই চিড বলখিনি পেলাই পেলাই আমি পৃথিৱীখন সেউজীয়ালৈ ব্লাষ্ট কৰি দিব পাৰোঁ মানুহ মাৰাতকৈ মানুহ কেনেকৈ সহবাস কৰি একেলগে জীয়াই থাকে তেনেকুৱা কিছুমান বম্বিং কৰিব পাৰোঁ তো এইটো এটা মোৰ ৰিকুৱেষ্ট তোমালোকক যে এই ছেশ্যনটো হৈ যোৱাৰ পিছতে কাইলৈৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিবা ডাঙৰ গছ এজোপা ওচৰলৈ যাব লাগে তলত থকা মাটি অলপ ল'ব লাগে পানী অলপ ল'ব লাগে মাটিটো লদা বনাব লাগে তাত অকণমান গোবৰ মিক্স কৰি দিব লাগে আৰু লগতে যদি খৰি জ্বলাই ঘৰত অলপমান ফুটছাইও মিক্স কৰি দিলা মিক্স কৰি দি পেলাই সেই বলটোতে তোমালোকে বীজ এটা গুজি দিলা আৰু সেইটো অকণমান শুকোৱাৰ পিছত তাক তুমি দলিয়াই দিলা যিমান দলিয়াবা সিমানেই গছ হ'ব আৰু গছৰ অবিহনে আমি থাকিব নোৱাৰোঁ আৰু গছ থাকিলে চৰাই থাকিব চৰাই অবিহনে আমি থাকিব নোৱাৰোঁ গছ থাকিলে মৌ মাখি থাকিব মৌ মাখিৰ অবিহনে আমি থাকিব নোৱাৰোঁ গছ থাকিলে মাইক্ৰ'ৰাইজা নামৰ ভেঁকুৰটো থাকিব যিটো চকুৰে নেদেখোঁ কিন্তু মাইক্ৰ'ৰাইজা নাথাকিলেও আমি থাকিব নোৱাৰোঁ মাটিত উঁইটো নাথাকিলে আমি থাকিব নোৱাৰোঁ পৰুৱাটো নাথাকিলে আমি থাকিব নোৱাৰোঁ জীয়াটো নাথাকিলে আমি থাকিব নোৱাৰোঁ গোটেই বস্তুবিলাক চবৰে ইটো সিটোৰ লগত এটা লাইফ অফ ইণ্টাৰডিপেণ্ডেঞ্চ তো এতিয়া আমাৰ যিটো একশ্যন হ'ব বতৰ পৰিৱেশ যিটো সলনি হৈছে তাৰ কাৰণে আমাৰ যিটো একশ্যন হ'ব লাগে সেই একশ্যনটো হ'ব লাগে সেইখিনিক আমি একেলগে কেনেকৈ ৰাখোঁ